নমস্কাৰ। আজি মই আসাম টেট 2021 পৰিৱেশ বিষয়ৰ কেইটামান MCQ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ, বিলুপ্তিৰ গৰাহত থকা প্ৰাণীসমূহক কোৱা হয় উত্তৰ লুপ্তপ্ৰায়। 2 নম্বৰ, সমগ্ৰ জীৱকুলক একেলগে কোৱা হয় উত্তৰ বায়ুতা। 3 নম্বৰ, ৰেড ডাটা বুক কোনে প্ৰকাশ কৰে উত্তৰ IUCN। 4 নম্বৰ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি উত্তৰ কৰবেট। 5 নম্বৰ, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা উত্তৰ 7খন। 6 নম্বৰ, বৰ্তমান অসমৰ অভয়াৰণ্যৰ সংখ্যা উত্তৰ 18খন। 7 নম্বৰ, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল উত্তৰ হেমিছ। 8 নম্বৰ, বৰ্তমান বিলুপ্ত দ'ডৌ চৰাই কোন দেশত পোৱা গৈছে উত্তৰ মৰিচাছ। 9 নম্বৰ, বৰ্তমান এশিঙীয়া গড় সংৰক্ষণৰ স্থিতি কি উত্তৰ স্পৰ্শকাতৰ। 10 নম্বৰ, ৰাষ্ট্ৰীয় উদ্যানত কি সংৰক্ষণ কৰা হয় উত্তৰ উদ্ভিদ আৰু প্ৰাণী। 11 নম্বৰ, কোনখন সংৰক্ষিত এলেকাত এশিঙীয়া গড় ঘনত্ব সৰ্বাধিক উত্তৰ পবিতৰা। 12 নম্বৰ, অসমৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত উত্তৰ কোকৰাঝাৰ। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।